নমস্কাৰ পুনৰবাৰ সকলোকে জ্ঞান দীপিকালৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ বাবে কেইটামান দৰকাৰী এডুকেশ্যনেল এব্ৰিভিয়েশ্যনছ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে NCERT। NCERT ফুল ফৰ্মটো হ'ব নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। 2 নম্বৰতে আছে SCERT। SCERTৰ ফুল ফৰ্মটো হৈছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। 3 নম্বৰত আছে NCF। NCFৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। 4 নম্বৰটো হৈছে UEE। UEEৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন। 5 নম্বৰত আছে NCTE। NCTEৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন। 6 নম্বৰত আছে RMSA। RMSAৰ ফুল ফৰ্মটো হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। RMSAৰ ফুল ফৰ্মটো হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। 7 নম্বৰত আছে DPEP। DPEPৰ ফুল ফৰ্মটো হৈছে ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰেম। 8 নম্বৰত আছে RTE ৰাইট টু এডুকেশ্যন। 9 নম্বৰত আছে SSA। SSAৰ ফুল ফৰ্মটো নিশ্চয় আমি সকলোৱে জানোৱে সৰ্ব শিক্ষা অভিযান। 10 নম্বৰত আছে কেব। কেবৰ ফুল ফৰ্মটো হৈছে চেণ্ট্ৰেল এডভাইজৰী বৰ্ড অফ এডুকেশ্যন। 11 নম্বৰত আছে NCHER। NCHERৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল কাউন্সিল অফ হায়াৰ এডুকেশ্যন এণ্ড ৰিচৰ্চেছ। 12 নম্বৰত আছে NUPA। NUPAৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল ইউনিভাৰ্চিটি অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন। 13 নম্বৰত আছে NAC। NACৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল। 14 নম্বৰত আছে NLM। NLMৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল লিটাৰেচি মিছন। 15 নম্বৰত আছে AICTE। AICTEৰ ফুল ফৰ্মটো হৈছে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন। 16 নম্বৰত আছে ডায়েট। ডায়েটৰ ফুল ফৰ্মটো হৈছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট ফৰ এডুকেশ্যন এণ্ড ট্ৰেইনিং। 17 নম্বৰত আছে CBSE। CBSEৰ ফুল ফৰ্মটো হৈছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন। 18 নম্বৰত আছে NTA। NTAৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল টেষ্টিং এজেঞ্চি। 19 নম্বৰত আছে ODL। ODLৰ ফুল ফৰ্মটো হৈছে অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং। 12 নম্বৰত আছে NPE। NPEৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল পলিচি অন এডুকেশ্যন। 21 নম্বৰত আছে RUSA। RUSAৰ ফুল ফৰ্মটো হ'ব ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। RUSAৰ ফুল ফৰ্মটো হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। 22 নম্বৰত আছে ECCE। ECCEৰ ফুল ফৰ্মটো হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। 23 নম্বৰত আছে UGC। UGCৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন। 24 নম্বৰত আছে TLM। TLMৰ ফুল ফৰ্মটো হৈছে টিচিং লাৰ্ণিং মেটেৰিয়েলছ। 25 নম্বৰত আছে IGNOU। IGNOUৰ ফুল ফৰ্মটো হ'ব ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। 26 নম্বৰত আছে SEBA। SEBAৰ ফুল ফৰ্মটো হ'ব বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। 27 নম্বৰত আছে MOOC। MOOCৰ ফুল ফৰ্মটো হ'ব মেছিভ অপেন অনলাইন কোৰ্চ। 28 নম্বৰত আছে DIKSA। DIKSA ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।